প্ৰায় ২.৫ ঘণ্টা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে যে নিজৰ ফ্লপ সিনেমাটো কেনেদৰে এটা মানুহৰ মাজত লৈ যাব পাৰে। বহুত চেষ্টা কৰিলে। ২.৫ ঘণ্টা পিছত সেই ৰুমৰ ভিতৰত যিমানবোৰ সাংবাদিকসকল আছিলে তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে। তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, প্ৰমাণ দিব পৰা নাই। তো সেইকাৰণে যি কথা মই আগতেও কৈছোঁ যে এইটো ফ্লপ হ'ব, মোৰ কথাটো অলপ মিছা হ'ল। ফ্লপ নহয়, এইটো ছুপাৰ ফ্লপ। তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা এইখিনি কথা যে ক'বলৈ বিচাৰিছিল, সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল, পিছত 6 মাহ শুই থাকিলে। ইমানেই যদি গুৰুত্বপূৰ্ণ, তো 6 মাহ কি কৰি আছিলে? 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে? সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে। ৰাইজে পৰিৱৰ্তন বিচাৰে, ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে। সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগিছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিছিল, আজি তেওঁ 6 মাহ একোৱেই নকৰিলে। তাৰমানে তেওঁ নিজে কনভিন্স নহয়, আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ, আমাৰ সময় পৰিৱৰ্তন যাত্ৰাটো হিট। আৰু একেইখিনি আজি উল্লেখযোগ্য যে আজি চিপাঝাৰলৈ আহিছোঁ। কিয় কি ইয়াৰ পূৰ্বে যেতিয়া 10 ছেপ্টেম্বৰত তেওঁ কৈছিল যে মই ৰিপৰ্টটো মুকলি কৰিম, মই সকলোৰ আগত প্ৰকাশ কৰিম, সেইদিনাটো ফুচ হৈ গ'ল। কিন্তু সেইদিনা আমি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াক আমি দিল্লীত যোগদান কৰালোঁ। আৰু আজিও 8 ফেব্ৰুৱাৰী যে এতিয়া বাস্তৱভাৱে তেওঁ ফ্লপ চিনেমাটো মুকলি হ'ল, আমি বিনন্দ শইকীয়া ডাঙৰীয়াৰ আজি আৰু জিলা কংগ্ৰেছৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলৰ সহযোগত এটা সুন্দৰ অনুষ্ঠানত আহিছোঁ। শেষত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান, ৰাজনৈতিক বিবেক সন্মান কৰিবলৈ শিকক। আপোনাক ৰাইজক সন্মান কৰিবলৈ শিকক। আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায়, ৰাইজে চব বুজি পায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিও যে আমাৰলৈ শংকিত, সময় পৰিৱৰ্তন যাত্ৰালৈ শংকিত, আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে, তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে, সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই, তেওঁ কোনো সাহস নাই, তেওঁৰ ওচৰত কোনো তথ্য নাই, আজি তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে, মই তাৰ বাবে মই তেখেতক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন। প্ৰশ্নৰ মই বহুতখিনি কথা আগতেও মই কৈ দিছোঁ। এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই, এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই, গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছোঁ। কিন্তু মুখ্যমন্ত্ৰীও আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে, একো যে প্ৰমাণ নাই, এতিয়াও যে তেওঁ মানে চিন্তিত, সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছোঁ। তো আজি কথাটো স্পষ্ট যে তেওঁলোকৰ প্ৰেছ কনফাৰেন্স 2.5 ঘণ্টাত তেওঁ সাংবাদিকসকলকেও তেওঁ কনভিন্স কৰিব নোৱাৰিলে, নিজে বিফল হ'ল, ছুপাৰ ফ্লপ। আৰু আমাৰ সময় পৰিৱৰ্তন যাত্ৰা